হাই ফ্ৰেণ্ডছ, সকলোকে মোৰ চেনেল ৰাজশ্ৰী দেৱীৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰথমে মই সকলোকে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ। এতিয়া গম পাইছে আমি ফুৰিবলৈ যাওঁ, সাজি কাচি একেবাৰে ৰেডি। ফুৰিবলৈ যাওঁ মানে ঘৰলৈ যাওঁ, মাৰ ঘৰলৈ ওচৰতে, তাত পিঠা বনাবলৈ যাওঁ। বিহু বুলিতো পিঠা বনাবই লাগিব। আৰু বহুতে চাগে আজিকালি কিনিলেও পায়, বহুতে চাগে কিনিয়ে আনিব, কিন্তু কিনাতকৈ নিজে বনাই খোৱাটো মজাই বেলেগ, নহয় জানো। আজি পিঠাগুড়ি খুন্দিম আৰু পিঠা বনাম, শুকান পিঠা। আপোনালোকক দেখাই থাকিম বাৰু, আপোনালোকে ভিডিঅ'টো সকলো চাবলৈ নাপাহৰিব। এতিয়া গৈ থাকোঁ। আৰু এইফালে আমাৰ ল'ৰা চাইকেল লৈ ৰেডি মামাকৰ ঘৰলৈ যাবলৈ, আৰু এতিয়া গৈ থাকোঁ। এইফালে আমাৰ ল'ৰা চাইকেল লৈ আগে আগে। জেঠাই ক'লৈ যায়? এইফালে আমাৰ ল'ৰা আগে আগে গৈ আছে। পানী আৰু বেছি দূৰ নাই, পাইছোঁহি আহি। এইফালে আমি ককাৰ ঘৰ পাই গ'লোহি আহি। এইফালে গোহালি আৰু এইটো মন্দিৰ। এইজনী আমাৰ আইতাই লৈ আছে। এয়া নাতিনীয়েকক লৈ আছে। আহি পোৱাৰ সময় হ'ল বাৰু মাৰ ঘৰলৈ। চাহ তাহ খাই আজৰি। এতিয়া যাম পিঠাগুড়ি খুন্দিবলৈ। পিঠাগুড়ি খুন্দাৰ আগতে মই আইতাৰ ঘৰৰ পৰা পিঠাগুড়ি চালনীখন লৈ যাব আহিছোঁ। ওচৰা ওচৰি আইতাৰ ঘৰ পৰা আমাৰ ঘৰ। এইখন লৈ ল'লোঁ আইতাৰ পৰা। এতিয়া পিঠাগুড়ি খুন্দোগৈ। চাউল দি খুন্দিয়ে আছিলোঁ, এইখন নিবলৈ আহিলোঁ। আমাৰ ঘৰৰ চালনীখন মানে ঘন, এইখন পাতল। এতিয়া পিঠা বনাবলৈ লৈছোঁ। পিঠাগুড়ি সম্পূৰ্ণ খুন্দি নহ'ল বাৰু, পিছত আইতা আৰু মায়ে খুন্দি থাকিব। এতিয়া এইখিনি খুন্দি লৈছোঁ, এইখিনি এতিয়া মই বনাম। আৰু এইফালে এইখিনি তিল মিঠৈ সানি লোৱা হৈছে। এতিয়া তিল পিঠা বনাম। আৰু এইফালে কাটি লৈছোঁ কেৰাহী, বনাম এতিয়া। এইফালে মই বনাই আছোঁ পিঠা, আৰু এইফালে আমাৰ মায়ে দি আছে ঢেঁকী। নাতিৰ লগত ঢেঁকী দি আছে। কেৰাহীটোত বনাবলৈ অসুবিধা পালোঁ, সেইকাৰণে এইখন আকৌ মই বদলাই ল'লোঁ। ইমান ভালদৰে নাজানো বাৰু পিঠা বনাবলৈ, তথাপিও চেষ্টা কৰিছোঁ। দেখিছে পিঠাৰ অৱস্থা। মাৰ ঘৰৰ পৰা আহোঁতে অকণমান দেৰি হ'ল। এতিয়া বনাই আছোঁ ভাত। এইফালে ভাত উতলি আছে, আৰু এইফালে বনাই আছোঁ মিক্স চব্জি। বন্ধাকবি, গাজৰ, তাৰপিছত কেঁচা মটৰ। এতিয়া ভাত ৰেডি কৰিছোঁ। ভাত, চালাড আৰু মিক্স ভেজিটেবল চব্জি। আজি ভাত এনেদৰে খাম আৰু। ভাত খাই একেবাৰে আজৰি হৈ আহিছোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি মোৰ চেনেলটো নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শেষত আকৌ মই আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ আপোনালোক সকলোলৈকে।